গাইজ আহি গ'লো মই এটা নতুন ভিডিঅ' লৈ আৰু এছবি লাইফ ইন চুমৰ সৈতে নতুন ভিডিঅ'তে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি বতৰটো ধুনীয়া কৰিছে, পূজাৰ বতৰ। এইকেইদিন মনটো সেমেকি গৈছিল, পূজা এটা আহি আছে, এনেকুৱা বতৰ হ'লেতো বেয়া লাগিবই ন। তো ভাবিছোঁ আজি বজাৰ কৰিব যাম বুলি যোৱাই নাই। আজি যাম বুলি ভাবিছোঁ, কি হয় দেখা যাব, আপোনালোকক দেখাম। কিন্তু আজি এটা মই বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছিলোঁ। মই ভাবিছিলোঁ যে চেলেঞ্জ ভিডিঅ' কৰিম আৰু মই পষ্টো দিছিলোঁ যে চেলেঞ্জ ভিডিঅ' লাগে যদি ক'ব। আৰু পষ্টো কেইটামানে কৈছে যে লাগে, লাইকো কৰিছে। সেইকাৰণে মই ভাবিছোঁ এটা চেলেঞ্জ ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ। কেনেকুৱা হয় নাজানো, আজি ফাৰ্ষ্ট কৰিব গৈছোঁ এনেকুৱা ভিডিঅ'। তো তাৰ কাৰণে লৈছোঁ, এয়া দেখিছে প্লেটত, এইটো হৈছে আপেল, এইটো বিলাহী আৰু এইটো নেমু আৰু এইফালে আছে একেবাৰে জলকীয়া। আৰু মই ভাবিছোঁ যে চকুত মই কাপোৰ বান্ধি ল'ম আৰু একেবাৰে নেদেখা হৈ যায়। যিটো বস্তু ফাৰ্ষ্টতে ইয়াৰে টাচ কৰিম সেইটোৱে মই খাম। আৰু 5টা সেনেকুৱা ৰাউণ্ড হ'ব। তো সেনেকুৱা ৰাউণ্ডত কোনটো কি খাওঁ বাৰু ভগৱানেহে জানে আৰু। তো চাই থাকক ভিডিঅ'টো, ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া মই কাপোৰ লৈ আহিছোঁ আৰু এতিয়া এখন বান্ধি লওঁ। মোৰ ভয় লাগিছে দেই গাইজ, কি টাচ কৰোঁ। আপেলটো টাচ কৰিলে বাৰু ভালে হ'ব। এয়া মই বান্ধি ল'লোঁ, আপোনালোকে দেখা পাইছে। মই একো দেখা নাই, একো দেখা নাই। চিটিং মই কোনো ধৰণৰ চিটিং কৰা নাই, একো দেখা নাই মই। এতিয়া প্লেটখন ল'লোঁ আৰু আপোনালোকে চাই থাকক মই কোনটো বস্তু ফাৰ্ষ্টতে টাচ কৰোঁ। ভয় লাগিছে মোৰ। কি বস্তু এইটো? মোৰ বিলাহী যেন লাগছে। তো মই খাই দেখাই আছোঁ আপোনালোকক। মই গোটেইখিনি খাব চেষ্টা কৰিম গাইজ। একদম বেয়া লাগিছে। চালাড কৰি খাব পাৰি, কিন্তু এনেকৈ মই খালোঁ বিলাহী, একদম কিবা লাগছে মোক। বিলাহী খালোঁ, মই অলপ পানী খাই লওঁ, একদম মুখখন বেয়া লাগিছে। বটলটো বিচাৰি পোৱা নাই মই। পাইছোঁ। এতিয়া মই ছেকেণ্ড ৰাউণ্ড। এইবাৰ মই খাম, কি খাম, যিটো টাচ হয় ফাৰ্ষ্টতে মই সেইটো খাম। কিবা লাগি আছে মুখখন, ভয় লাগিছে মোৰ। কি বস্তু এইটো? আপেল যেন লাগছে গাইজ, ৰক্ষা নহয়। নেমু নেমু এইটো মই আপেল বুলি ভাবিছিলোঁ, কিন্তু নেমু হয় এইটো। একদম বেকাৰ, মোৰ মুখখন চেচ। আৰু নোৱাৰো খাব,
এবাৰ থাৰ্ড ৰাউণ্ড এইটো কি এইটো নেমু যেন লাগছে মোৰ হয় এইটো নেমু बस मारो এবার নাই এটা একটু একটু ভাল আপেল একেবাৰে ভাল লাগছে গাই মুখখন একে খুব এটা ভাল লাগিছে এইটো 4th ৰাউণ্ড আছিল আমি 5টা ৰাউণ্ড কৰিম এতিয়া অলপ ভাল লাগছে মুখখন The 4th last round. Ako bilahi. নোৱাৰো মই বিলাহী খাব একদম বেয়া লাগে বিলাহী খাই নোৱাৰো নোৱাৰো গাইজ খাব মই বিলাহীটো একদম বেয়া লাগে কিন্তু আপোনালোকৰ কাৰণে ট্ৰাই কৰিম প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব wow একদম নোৱাৰো গাইজ খাব মই বিলাহীটো একদম বেয়া লাগছে মোক নোৱাৰো মাৰিব তো মোৰ শেষ হ'ল ৰাউণ্ড 5 ৰাউণ্ড কৰিলোঁ শেষ হ'ল তাৰপিছত মই এতিয়া খুলিম আৰু ভাগ্যে মই জলকীয়া খাব লগা নহ'ল গাইজ মুখখন একেবাৰে বেয়া হৈ গৈছে মোৰ কিন্তু আপেলটো খালোঁ সেইটো কাৰণে ভাল লাগিছে এইখিনি মই খালোঁ কিন্তু এইটো খাব মই নোৱাৰিলোঁ ভাগ্যে মোৰ জ্বলাটো খোৱা নগ'ল মই চিটিং কৰা নাই ভাবিব পাৰে জ্বলাটো নাখালে কিন্তু মই চিটিং কৰা নাই মোৰ জ্বলাটো একেবাৰে টাচ কৰা নগ'ল এইটো চাগে ঈশ্বৰৰে কৃপা কিন্তু খাব লগা নহ'ল আৰু এয়ে যদি আপোনালোকে ভাল পালে মোৰ চেলেঞ্জ ভিডিঅ'টো এনেকুৱা নতুন চেলেঞ্জ ভিডিঅ' আৰু ধুনীয়া ভিডিঅ' চাবৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই